নজনাকে নুবুজাকে পৰিল তোমাৰে প্ৰেমতে চুৱানা পৰিল তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ পৰিল তোমাৰে প্ৰেমতে। দাদা শুনকচোন, দাদা আপোনাৰ তাত মোবাইল আছিল নেকি? মোৰ এটা ফোন কৰিব লগা আছিলে, মোৰ মোবাইলটোত চাৰ্জ খতম হৈ থাকিল। বাপৰে মস্ত ঠগা পিয়ে। দাদা কি ভাবি আছে? আছে না আপোনাৰ তাত মোবাইল? আছে যদি দিয়কচোন। লোৱা লোৱা। ফোনটোৱে উঠোৱা নাই, কি হ'ব এতিয়া মোৰ? কি হৈছে কোৱাচোন মোক। মই মানে গুৱাহাটীত থাকো, ইয়াতে মোৰ জেঠাইৰ ঘৰ। মই জেঠাইৰ ঘৰটোত সৰুতে আহিছিলো, কিন্তু এতিয়া অহা নাই কাৰণে চিনিয়ে নাপাওঁ। আৰু ফোন মাৰিছো, ফোনে উঠোৱা নাই, কি হ'ব এতিয়া মোৰ? তুমি কাৰ ঘৰত আহিছা কোৱাচোন মোক। মই দীপজ্যোতিৰ ঘৰত আহিছো, তুমি চিনি পোৱা নেকি বাৰু? চিনি? সেইখন মোৰ ঘৰ বুলিয়ে ক'ব পাৰি। দীপ মোৰ বন্ধু হয়। তুমি এনে চিন্তা কৰি আছা, ব'লা এতিয়া তোমাক মই থৈ আহো সোনকালে। বলক। চোৱাচোন কিমান কথা পাতিলো, কিন্তু তোমাৰ নামটোৱে শুনা নাই। কি নাম তোমাৰ? মোৰ নাম জিন্তু। আৰু তোমাৰ নাম? মোৰ নাম পাহিত। তোমাৰ ফোন নম্বৰটো দিয়াচোন মোক, মই কথা পাতিব পাৰিম তোমাৰ লগত। বাপৰে ছোৱালী ফোন নম্বৰ খুজিছে মোৰ। লোৱা লোৱা, 9101। থেংক ইউ জিন্তু দা। এইটোৱে ঘৰ দিয়া, তুমি যোৱা। ব'লা ভিতৰত যাওঁ। নাযাওঁ দিয়া, এতিয়া ৰাতি আহিম দিয়া, এতিয়া যাওঁ মই। যোৱা নহ'লে, ৰাতি আহিবা কিন্তু। যাওঁ দিয়া। শুনা, ফোন কৰিবা কিন্তু। নিশ্চয় কৰিম, নিশ্চয়। বাই বাই, এতিয়া যাওঁ মই। বাই বাই। বাপৰে ইমান ধুনীয়া ছোৱালী, মই যদি বিয়া পাতব পাৰলো হয়। হা, ফোন মাৰিছি মোক। হেল্ল', তোমাৰ কথাকে ভাবি আছিলো। কি কৰিছা? ভাত খালা? ৰাতি? যাম দিয়া ৰাতি। দিয়া ৰাখাই নেকি? দিয়া নহ'লে ৰাখা, সোনকালে যাম দিয়া মই। ৰাতিৰ কাৰণে ভাল কাপোৰ এযোৰ ৰাখছিলে, ভাল দেখা হৈ যাব লাগব না। যিমান যি হওক নতুন ছোৱালী। পিংকুৰ ঘৰতে যাম ৰ, ভাল একযোৰ কাপোৰে লৈ আহো ইয়াত তাৰে মই। পিংকু, পিংকু ক'ত আছা? আছো নহ'লে অলপমান। যাই আছো ৰ। কি হ'ল ইমান যে আটাপাৰি আছিলি? তই যে সেইদিনা নতুন কাপোৰযোৰ কিনছিলি, সেই কাপোৰযোৰ আজি মোক দিছোন একবাৰ। কিয় ক'ৰবাত বিয়া চিয়া খাব যা নেকি? নহয়, এই দি ভাততে ৰাতি ভাত খোৱাকে মাতছি, তাকে যাম। দি ভাততে যাওঁতে তোক নতুন কাপোৰ লাগে? দি সোনকালে, প্ৰশ্ন কৰি থাকবি পিছত। ৰ আনি আছো। লেতেৰা নকৰবি কিন্তু, ভালকে দিবি কাপোৰযোৰ। হ'ব দে ভালকে দিম দে, যাওঁ মই এতিয়া। দিবে মোক কিয় নামাতলে ভাত খাবা? সিয়াক সুধিবি, সিয়াক, মোক নহয়, মই নাজানো। দি ভাতৰ ঘৰত যাওঁতে নতুন কাপোৰ লাগে সিয়াক, নিশ্চয় কিবা কথা আছে। দে যি থাকে থাকক, মোৰনো কি আহে যায়। দীপ, দীপ। জিন্তু আহিলি, বহ। কি তই দেখো আজি পুৰা একদম ষ্টাইল কৰি আহিছা আমাৰ ঘৰত। ক'তনো ষ্টাইল কৰলো? নাই ষ্টাইল কৰা। আহিলা তুমি? আহিলো ৰবা। দাদা আজি জিন্তু দা নাথাকিলে মোৰ কি যে হ'ল হয়। জিন্তুক লগ পাই ভালে হৈছে। বাবা ভাত খাব লাগি আৰু জিন্তুকো লৈ আহ। জিন্তু যো ভাত খাবা। যাওঁ ব'লা বাহি ভাত খাবলৈ। জিন্তু দা আহক। জিন্তু কি খবৰ তোৰ? বহুত দিনৰ মূৰত আহিলিচোন আমাৰ তাত। কিয় আজিকালি আহাৰ বাদ দিছাচোন? মোৰ খবৰ ভালে দে খুৰী, মানে মই কিবা ঘৰৰ কামতে ব্যস্ত আছিলো, সেইকাৰণে বহুত দিন অহা নাই ইফালে। দে ভাত খা। জিন্তু তোৰ কথা মাইনাই আহাৰ পৰা কৈয়ে আছে।
হয় নেকি? কি জিন্তু লাজ কৰি ভাত খাই আছা দেখোন আজি। নাই লাজ কৰা, ক'ত লাজ কৰিলো। ভাত দিম নেকি জিন্তু? নালাগে খুৰী, মোৰ ভাত খোৱা হ'লে। দে হ'ল যেতিয়া আমি দুটা বাহিৰতে বহো যো অলপ। যো বাহিৰতে বহো যো। দে পাহি তুমি ভাত খোৱা, আমি বাহিৰত বহো। কি জিন্তু তই পিংকুকো কৈছ নেকি? পিংকু মোক ফোন কৰি পেলাই সুধছি। নাই, এই ৰাস্তাত আহোঁতে সি মোক লাগাল পালা, তাৰপিছত মই সেনেকে ক'লো। দাদা তামোল খালে? নাই নালাগে দিয়ে তামোল। ই তামোল নাখাই যা, ই ক'ত তামোল খাই, কিবা বেলেগে খাই। হেই কৰ কি কথা মখা কৈ থাকাই তই। মাইনা তই যে ইয়াক কিবা কম বুলি কৈছিলি, নকয় কিয়া? আজি নকওঁ দিয়া, কালি কম। জিন্তু দা তুমি মোক কালি লগ কৰিবাচোন। হা, মোৰ লগত কথা? হ'ব দিয়া, কালি লগ কৰিম। মই এতিয়া যাওঁ দিয়া, ৰাতিয়ে হ'ল, সোনকালে ঘৰত যাব লাগে। পাহি যাওঁ দিয়া, থাকা। দীপ থাক, যাওঁ মই। যা। জিন্তু দা ভালকে যাব। বাই বাই। হেল্ল' জিন্তু দা, ক'ত আছে? কালি যে আপোনাক লগ পাইছিলো, তাতে আহকচোন, কথা আছে আপোনাৰ লগত মোৰ। অলপ সোনকালে আহিব দেই। পিংকু কি কৰছা ইয়াতে? আছো ৰখে বহি অকলে। তহঁতৰচোন দেখা দেখি নাই, আজিকালি নাহায়ে হৈছে ৰাস্তাত দেখিল। দে অলপমান সিফালে যাচোন, মোৰ ইয়াতে অলপ কাম আছে। কি কামে? কাম থাকিলে কি মই চাই থব লাগে নেকি? কিয় চাই থব লাগে? মই এইটো চবৰে ৰাস্তা, ইয়াতে চবে থাকিব পাৰে। তোৰ কাম আছে তই কৰি থাক, মোৰ কাম আছে মই কৰি থাকো। তই ইয়াতে হাক দিব লগা কিয় হয়? জিন্তু দা আহা। বেটা, সেইকাৰণে মোক চাই থবা দি আছিলি? কোৱা, কিয় মাতিছিলা মোক? জিন্তু দা, মোৰ অহা মাহৰ 4 তাৰিখে বিয়া। কি বিয়া? বিয়া, তুমি কিন্তু যাব লাগিব বিয়াত মোৰ। যাব দিয়া, কিয় নাযাব? ই বিয়াখনত এনেই ভাল। মই যাওঁ এতিয়া, মোৰ বিয়াত কিন্তু তুমি দেখা দিব লাগিব, নগলে কিন্তু বেয়া পাম। বাই বাই, আহিবা দেই বিয়াত। যাম দিয়া। কেনে পালি? কেনে লাগিল বেটা? মোক চাই থবা দিয়া, মোৰে কাপোৰ পিন্ধা আৰু মোকে লেবেল দিয়া। তই সোনকালে মোৰ কাপোৰ দি আহিবি। আজি পেলাই যাবিচোন মোৰ তাৰে বস্তু খুজিবা, দিম না তোক। তোৰ নিচিনা ছোৱালী এনেকুৱাই হ'ব লাগে, ভালে পাইছো মই। বিয়াই যদি ঠিক হৈ আছিল, কিহৰ কাৰণে ভাল পোৱাৰ দৰে কথা পাতিছিল মোৰ লগত? প্ৰেম আৰম্ভ নহওঁতে শেষ হ'ল মোৰ। হে ভগৱান, কিয় বাৰু মোৰ লগত এনে কৰিলা? এইবাৰো মোৰ ভাল পোৱা আধৰুৱা হৈ থাকিল, আধৰুৱা প্ৰেম কাহিনী মোৰ। দেহ, কিনো হ'ব ভাবি থাকি, ঘৰত যাই ভাল, পিছলৈকে নেকি আৰু কোনোবা আহে।